নমস্কাৰ বন্ধুসকল 150 বছৰ জাতিপিতা মহাত্মা গান্ধীৰ জন্ম জয়ন্তী উপলক্ষে তেখেতক শ্ৰদ্ধা নিবেদন কৰি আজি মোৰ ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ আৰু যদি ভিডিঅ'টো ভাল পায় তেন্তে লাইক কৰিব কমেন্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু যদি মোৰ পেজত নতুন তেন্তে সাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো প্ৰেছ কৰি দিব যেহেতু জাতিপিতা মহাত্মা গান্ধীৰ 150 বছৰীয়া জন্ম জয়ন্তী সেই উপলক্ষে মই এটা ধুনীয়া ব্লগ দিবলৈ লৈছোঁ যিটো আমি মুদ্ৰা ব্যৱহাৰ কৰোঁ এই মুদ্ৰাত যি জাতিপিতা ফটো কপি পেষ্ট হৈ আছে বা প্ৰিণ্ট হৈ আছে এই প্ৰিণ্ট কপি কেতিয়াৰ পৰা ব্যৱহাৰ কৰা হৈছিল আৰু ফটো কপি ক'ৰ পৰা লোৱা হৈছিল সেই বিষয়ে মই আজি আপোনালোকক জনাবলৈ লৈছোঁ যেহেতু নেকি ভাৰতৰ মুদ্ৰা ক্ষেত্ৰত এটা ডাঙৰ ইতিহাস আছে আৰু এই ডাঙৰ ইতিহাস হয়তো কৈ গ'লে অন্তই নপৰিব কিন্তু মই আজি চমুকৈ ক'বলৈ লৈছোঁ এই মাত্ৰ জাতিপিতা মহাত্মা গান্ধী এই ফটো কপি মানে ক'ৰ পৰা কেনেকৈ কাগজী মুদ্ৰাত ভাৰতৰ কাগজী মুদ্ৰাত জাতিপিতা মহাত্মা গান্ধী পিকচাৰখন মানে ফটোখন আহিলে যেহেতু নেকি ভাৰতবৰ্ষ এখন বুৰঞ্জী প্ৰসিদ্ধ দেশ আৰু বিভিন্ন সময়ত বিভিন্ন ৰজা মহাৰজাই ভাৰতবৰ্ষত শাসন কৰিছিল সেই শাসন মৰ্মে তেখেতসকলৰ শাসন মতে তেখেতসকলৰ শাসনৰ যুগত ভাৰতবৰ্ষত প্ৰচলিত যি মুদ্ৰা সেই মুদ্ৰা তেখেতসকলৰ যি ৰজা মহাৰজাৰ প্ৰতিছবি সেই মুদ্ৰাবিলাকত মানে অংকিত কৰা হৈছিল বা স্থাপন কৰা হৈছিল কিন্তু তাৰ পাছত আহিল ব্ৰিটিছৰ শাসন কালচোৱাটো ভাৰতবৰ্ষত যি প্ৰচলিত মুদ্ৰা সেই প্ৰচলিত মুদ্ৰাও কিছু সাল সলনি দেখা পোৱা গৈছে সেই সাল সলনি তেখেতসকলৰ সুবিধামতে তেখেতসকলে ব্যৱহাৰ কৰিছিল কিন্তু যেতিয়া 1935 চনত ভাৰতৰ ৰিজাৰ্ভ বেংক স্থাপন হৈছিল সেই সময়ছোৱাত ভাৰতত এক নিৰ্দিষ্ট মুদ্ৰা মানে প্ৰচলন হ'বলৈ আৰম্ভ কৰে আৰু ভাৰতৰ ৰিজাৰ্ভ বেংকে নিৰ্দিষ্ট মুদ্ৰা ছপা কৰিবলৈ আৰম্ভ কৰে তাৰ পাছতে ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰে আৰু স্বাধীনতা লাভ কৰাৰ পাছতে ভাৰতত নৱগঠিত যি কেন্দ্ৰীয় চৰকাৰ সেই কেন্দ্ৰীয় চৰকাৰ সেই সময়ত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ দিনত 1969 চনত প্ৰথমবাৰৰ বাবে ভাৰতৰ ৰিজাৰ্ভ বেংকে মহাত্মা গান্ধীৰ ফটোখন 5 টকীয়া আৰু 10 টকীয়া নোটত অংকিত কৰে কিন্তু কিছু কাৰণবশতঃ তাৰ পাছত আকৌ সেই 10 টকীয়া নোটটোত যি মহাত্মা গান্ধীৰ জাতিপিতা মহাত্মা গান্ধীৰ যি ফটো অংকিত কৰা হৈছিল সেই অংকিত ফটো 10 টকীয়া নোটটোৰ পৰা আঁতৰাই দিয়া হয় কিন্তু 1996 চনৰ পৰা যি মহাত্মা গান্ধীৰ হাঁহি থকা যি মুখখন সেই মুখখন কণ্টিনিউৱাছলি আমি কাগজী মুদ্ৰাত দেখিবলৈ পাই আহিছোঁ আজি পৰ্যন্ত বহু সময়ত এই ছবিখন লৈও বহুত বিতৰ্ক সৃষ্টি হোৱা দেখা গৈছে কিছু লোকে কয় এই ছবিখন অংকন কৰা কিন্তু কিছু লোকে ক'ব খোজে যে এই ছবিখন অংকন কৰা নহয় এই ছবিখন এজন ফটোগ্ৰাফাৰে ফটো তুলি মানে সেই সময়ত সংৰক্ষণ কৰি ৰাখিছিল আৰু সেই ফটোখনকে যি নেকি ক্ৰপ কৰি জাতিপিতা মহাত্মা গান্ধীৰ ফটোখন ক্ৰপ কৰি এই নোটত অংকিত কৰা হৈছে বা প্ৰিণ্ট কৰা হৈছে আৰু এই ফটোখন যি নেকি সেই সময়ৰ গ্ৰেট ব্ৰিটেইনৰ মানে এজন বিখ্যাত পলিটিচিয়ান ফেডাৰিক উইলিয়াম পেথিক লৰেন্সৰ লগত উঠিছিল আৰু সেই সময়ৰ চেভৰাইজ হাউচ যি নেকি এতিয়া তেনেকৈ ৰাষ্ট্ৰপতি ভৱনত সেই ফটোখন উঠিছিল আৰু সেই ফটোখনকে ক্ৰপ কৰি পিনি এতিয়া যি মুদ্ৰা সেই মুদ্ৰাত যি নেকি এই 60 টকা মুখখন এতিয়া মানে প্ৰিণ্ট কৰা হৈছে আৰু তাৰ পাছতে কণ্টিনিউৱাছলি কাগজী মুদ্ৰাবিলাকত জাতিপিতা মহাত্মা গান্ধীৰ ফটোবিলাক আমি দেখিবলৈ পাই আহিছোঁ সময় সাপেক্ষে কাগজী মুদ্ৰাত কিন্তু যি প্ৰতিছবি অংকন কৰা হৈছিল সেই প্ৰতিছবি অংকন সময় সাপেক্ষে সলনি হৈ আহিছে 2001 চনৰ পৰা যি নেকি 5 টকীয়া মুদ্ৰাটোত প্ৰথম ভাগত আমি জাতিপিতা মহাত্মা গান্ধীৰ যি ছবিখন দেখিবলৈ পাইছিলোঁ তাৰ পাছত বেক ছাইডত আমি এজন খেতিয়কৰ ফটো দেখিবলৈ পাইছিলোঁ যি নেকি ট্ৰেক্টৰত খেতি কৰি আছিলে 10 টকীয়া মুদ্ৰাটোত প্ৰথমে 1981 পৰা যিখন প্ৰচলিত হৈছিল সেইখন আমি অশোক স্তম্ভ এটা যিখন 10 টকীয়া নোট সেইখন দেখিবলৈ পাইছিলোঁ কিন্তু 1996 পৰাহে মহাত্মা গান্ধীৰ ফটোখন আহিছিলে জাতিপিতা মহাত্মা গান্ধীৰ ফটোখন আৰু সেই মৰ্মে 1983 পৰা 1984 20 টকীয়া নোট ওলাইছে যোনটো নেকি 1999 বা 1998 পৰা মহাত্মা গান্ধীৰ ফটোখন দেখিবলৈ পোৱা গৈছে আৰু 50 টকীয়া মুদ্ৰাখন যেনেকৈ 100 টকীয়া মুদ্ৰাখন তেনেকৈ সময় সাপেক্ষে আমি মহাত্মা গান্ধীৰ ফটোখন দেখিবলৈ পাইছোঁ কিন্তু তাৰ আগত মহাত্মা গান্ধীৰ ফটোখন সকলোৰে কাগজত মুদ্ৰা নাছিল এতিয়া ক'বলৈ গ'লে মূল বিষয়টো হৈছে আমি যিটো নেকি এতিয়া মুদ্ৰা আমি লৈ আছোঁ বা কাগজী মুদ্ৰাখন যি কাগজী নোটখন লৈ আছে সেই কাগজী নোটখন 1969 পৰাহে আমি জাতিপিতা মহাত্মা গান্ধীৰ ফটোখন দেখিবলৈ পাইছোঁ বা জাতিপিতা মহাত্মা গান্ধীৰ ফটোখন সেই অংকিত কৰা হৈছে কাগজী মুদ্ৰাৰ বিষয়ে বা ভাৰতীয় মুদ্ৰাৰ বিষয়ে ক'বলৈ গ'লে এটা বহুত দীঘলীয়া আলোচনা হ'ব তো ইমান দীঘলীয়াকৈ ক'বলৈ মই বিচৰা নাই বা মই নাজানো ইমান দীঘলীয়াকৈ ক'বলৈ বাৰু কিন্তু মই এইখিনিকে কৈ আজি মই এই ভিডিঅ'টো সামৰিব লাগিব যদি আপোনালোকে ভাল পালে লাইক কৰি দিব আৰু কমেণ্টত নিশ্চয় লিখি দিব যে ভিডিঅ'টো চাই কেনেকুৱা লাগিলে চ' আজিলৈ ভিডিঅ'টো ইমানেই যদি ভাল লাগিলে লাইক কৰি দিব আৰু ছাবস্ক্ৰাইব বাটন প্ৰেছ কৰি দিব ধন্যবাদ